অতি প্রবেশ করিস বিষ্ণুর অভ্যন্তরে। শোনা, বিষ্ণুর দ্বার রক্ষে দুই পরিষদ, আমি জয় আর বিজয়। আমার উপেক্ষা করি কিয় তোমালোকে স্ব ঈশ্বরে পরিষাগমন। গদাধানী দুইজন দ্বারক্ষী বৈকুণ্ঠপুরী। অনুমতি নাপারে প্রভুর কদাপিতো নোৱাৰো এৰিব পথ। তাৰোপৰি এনে উলংগ বেখেৰে কদাপিতো যাব নোৱাৰো প্ৰভুৰ পাখত। বৈষ্ণৱ এফালে উলংগ, আকৌ পইচা তোমালোকে বৈষ্ণৱ। দাদা দাদা উলংগ বৈষ্ণৱ, উলংগ বৈষ্ণৱ, উলংগ বৈষ্ণৱৰ হৰিণৰ ঘৰ। শুনা, এতিয়াও তোমালোকক সবিনয়ে জনাইছো আমি, মুহূৰ্ততে এই স্থান কৰা পৰিত্যাগ। পৰিণাম 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 পৰিণামৰ কথা চিন্তা নকৰে দুই পৰিষদে জয় আৰু বিজয়। সেই হেতু এতিয়াও সন্মানে জনাইছো মানুহকে, মুহূৰ্ততে স্থান পৰিত্যাগ। এইটো কথা বয়সতে বালক যদিও অতিকে তুৰন্ত মুহূৰ্ততে ইহঁতক কৰা প্ৰহাৰ, ভক্তি মুহূৰ্ততে ইহঁতক কৰা প্ৰহাৰ।
আমাক ক্ষমা কৰা। আমি নিজৰ অহংকাৰত মত্ত হৈ কেনে অকাৰ্য কৰিলো। আমাক ক্ষমা ক্ষমা কৰা কিন্তু আমাক ক্ষমা কৰা। আমি নিজৰ অহংকাৰতে মত্ত হৈ কি কাৰ্য কৰিলো। ক্ষমা কৰা। কীৰ্তনত এই অকণমান আশীৰ্বাদ কৰা। আমাক প্ৰভুৰ সেৱাৰ পৰা বঞ্চিত নকৰিবা। প্ৰভুৰ সেৱাৰ পৰা বঞ্চিত নকৰিবা। তোমালোকক অপমান কৰি বাৰিষত জয় বিজয়ে অপৰাধ লগান দুয়ো ভিতৰ দুখৰ বাবে ময়ো আজি জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ। এতিয়া উচিত দণ্ড দুয়োৰে তাৰ বাবে মই নকৰোঁ, কাৰণ ভকতৰ দ্ৰোহী যদি হয় কোনোজন সিজনৰ ক্ষমা নাই জান নকৰিবা মনতাক্ষী অভিমানী সেৱকৰ দৰ প্ৰচন্ন কৰিবৰ হেতু জয় বিজয় অভিশাপ দিয়া কৰ্মফল ভোগ কৰি পুনৰ দুয়ো আহিবই বৈকুণ্ঠ কৰি। এতিয়া তোমালোকে নিষ্ঠাৰে কৰা আশীৰ্বাদ তোমালোকৰ যেন মংগল
নৰ নাৰী এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোৰে অধিকাৰী তুমি। তোমাৰ অপাৰ মায়া বুজিবৰ শক্তি নাই প্ৰভু, দিয়া প্ৰভু এই আশীৰ্বাদ থাকক ভগৱতী যেন তোমাৰ চৰণ